এনেকৈ এটি সুন্দৰ ভিডিঅ' আপোনালোকলৈ মই আগবঢ়াবৰ কাৰণে যত্ন কৰিম ঠিক আছে বন্ধুসকল চাই থাকিব পলকটি যিকেইটা দাঁত তহঁত দুটা দাঁতৰ মাজত ফাঁ ফাঁ হৈ যাবি অ হেৰাই যাবি নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ তো আজি আমি কথা পাতিম এনেকুৱা এজন বিখ্যাত ইউটিউবাৰৰ বিষয়ে যাক নেকি মুস্তাফিজ ৰহমান বুলি ক'লে সকলোৱে চিনি পায় মানে কথা হৈছে যে ইফালে গলেও মুস্তাফিজ ৰহমান তাৰ পিছত ইফালে যোৱা এটা নাল্লাই আহি পেলাই মোৰ ভিডিঅ'ত এন্ট্ৰি মাৰিলে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব তো ভিডিঅ'টো নুচোৱাকে জাহা তাহা কমেন্ট কৰাৰ আগত সম্পূৰ্ণ ভিডিঅ'টো চাওক মই আপোনালোকক অনুৰোধ জনাইছো তো বলক ভিডিঅ'টো আৰম্ভ কৰো ওৱা হৰি ওৱা ৰাম मुस्ताफिजक बुझवातो आजिर बाबे मूर काम मरना तेरे को डर नहीं लगता नहीं तो बंधुসকল ফাৰ্ষ্টতে যাম আমি মুস্তাফিজ ভাইৰ কন্টেনৰ ওপৰত আপোনালোকে নিশ্চয় ভাবিছে চাগে ইয়াত আকৌ রোস্ট কৰিবলগীয়া কি আছে ইমানে নহয় আগত চাই যা रुको जरा सबर करो ए फोन ले और तेरे दोस्त को बोल आके तुझे बचाए साहिल तू यहाँ पे मत आना तू भाग जा मैं भागने के लिए पैदा नहीं हुआ हूँ भगाने के लिए पैदा हुआ हूँ এই ভিডিঅ'টোৰ আগৰ ভিডিঅ'টোত কি ডিফাৰেন্স আছে গম পাইছেনে অনলি এটাই ডিফাৰেন্স ইয়াত হৈছে ছোৱালীটো কিডনেপ তাত হৈছে ল'ৰাটো কিডনেপ মানে ছোৱালীটো ল'ৰাটো কিডনেপ হোৱাটো বেছি ডাঙৰ কথা হোৱা নাই কিন্তু ইয়াৰ যিমান ভিডিঅ' আছে গোটেইখিনিত এটাই কাহিনী তাৰমানে হয়তো ছোৱালীটো কিডনেপ নহ'লে ল'ৰাটো কিডনেপ তো আহক আগলৈ চাই যাওঁ বাৰু কি কি আছে ইয়াৰ কণ্টেণ্ট जुदा हो के भी क्यों दिल साथ है उसी के ख्वाबों में क्यों खोया हूँ मैं फिर ये क्यों अबे मोबाइल दे मुझे मेरे खुदा अबे हीरो दम है तो आके बचा ले तेरी सम्मत चल लगो आज तू मरेगा अबे कौन मारेगा मुझे मैं जब्बर का छोटा भाई हूँ আকৌ এটা কিডনেপ মানে ইয়াৰ নহয় যিমানটা ভিডিঅ' চাব গোটেইখিনি তাৰ মানে কিডনেপ আৰে ভাই এটা কথা কচোন কিডনেপৰ লগত ইমান ৰিলেশ্যন কিয় বে मार साले का खोपड़ी तोड़ साले এইবাৰ তো সালা হিৰোই কিডনেপ কাহিনী খতম গায়া खत्म बाय बाय टाटा गुड बाय गया আৰু এই ভিডিঅ'টো চাই কোনোবাই এনেকে কোৱাৰ আগত মুস্তাফিজুৰ ৰহমান ৰনাল্ডো হওক বা মেছি হওক সি কিন্তু মাহত 60 লাখ টকা পায় তুমি কেইটকাকৈ পোৱা মই 150 তো বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানে আছিল মানে মোৰ তাত এটা কমেন্ট আহিছিলে যে যদি ইমান দম আছে মুস্তাফিজ ৰহমানক রোস্ট কৰি দেখুৱা সেইটো কাৰণে মই রোস্ট ভিডিঅ'টো ধেমালি হিচাপে বনালো কোনো যাতে গাত পাতি নলয় তো বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেন্ট শেয়াৰ কৰি দিবা তো আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আৰু তোমালোকৰ লগতো যদি এনেকৈ কিছুমান রোস্ট কৰিবলগীয়া ভিডিঅ' আছে তেতিয়ালে এই স্ক্ৰিনত দি থকা নম্বৰটোত শেয়াৰ কৰি দিবা তো আজিলৈ এৰিলো বাই বাই